মাতৃহীন এগৰাকী যুৱকৰ জীৱনত হাহাকাৰ শিশুকালতে মাতৃহাৰা হয় যুৱকজন প্ৰথমে সকলো ঠিকই আছিল গৈছিল বিদেশতো কৰিছিল কাম কিন্তু হঠাৎ আহিল কাল অমানিশা এক জটিল ৰোগত আক্ৰান্ত হৈ ডবকাৰ যুৱকজন পৰি আছে হুইল চেয়াৰত বৰ্তমান হেল্পলাইন চেণ্টাৰ গ্ৰুপ তথা কুৱেইট প্ৰবাসী আলিম হুছেইনৰ টিমে কিছু সহায়ৰ হাত আগবঢ়ায় যদিও এতিয়াও যথেষ্ট পৰিমাণে সহায়ৰ প্ৰয়োজন অকলশৰীয়া এই যুৱকজনক চিকিৎসাৰ বাবে আজমল ফাউণ্ডেশ্যন আৰু আনফৰ চাহাবৰ পৰা কিছু সহায় কৰিবলৈ আহ্বান জনায় যুৱকজনে আনহাতে সচেতন লোকসকলকো কিছু সহায় কৰিবলৈ আহ্বান জনায় স্ক্ৰীনত দেখা পোৱা স্কেনাৰ বা তলত থকা নম্বৰত সহায় কৰিব আমাৰ হাতত যুৱকজনৰ মন্তব্য আছে শুনাই লৈছো মই মই বেমাৰ হৈ গৈছো আচানক হঠাৎকৈ মই বিজনেছত আছিল গোৱাত কিন্তু এনেকৈ হয় প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই মই এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে এনেকৈ ব্ৰেইন অপাৰেশ্যন কৰি যিমান কিবা আছিল সব শেষ হৈ গৈছে এতিয়া একো নাই মই খাবলৈ দাৱাই কৰিবলৈ একো ৰাস্তা নাই এইটো কাৰণে লাইভত আহিবলৈ লগা হ'ল নহ'লে ইমান দিন আহিবলৈ থকা নাই মই যিমান দিন মই খুচি ভাই ককাই যিবিলাকে বন্তিবিলাকে হেল্প কৰিছিল এতিয়া সিহঁতৰ আৰ্থিক অৱস্থা খাৰাপ এইটো কাৰণে হেল্প কৰিব নোৱাৰা হৈছে মোক কেনেকৈ চাব এইটো কাৰণে মই এতিয়া লাইভত আহিব লগা হৈ গ'ল এইটো কাৰণে অলপ আপোনালোকক অনুৰোধ কৰি আছোঁ আপোনালোকে অলপ হেল্প কৰা মোক অলপ দাৱাই খৰচাটো ওলাই ল'লে মই দাৱাই চাৱাই কৰিলে মই সুস্থ হৈ অলপ নিজে কাম কৰিব পাৰিলে একো চিন্তা নাই আৰু মই কৰি খোজকাঢ়িব পাৰিলে হৈ গ'ল এইটো কাৰণে মই আপোনালোকৰ সাহায্য বিচাৰি আছোঁ আপোনালোকক মোৰ মাটো নাই মোৰ মাটো সৰু থাকোঁতে মই মৰা গৈছে মই একদম সৰু আছিলোঁ সেইটো টাইমত মোৰ মা মৰি গৈছে ঘৰটো যেন তেন এইটো যিটো বহি আছে এনেকৈ এইটোৱে আছে আৰু একো নহয় ৰাইজে বনাই দিছিল যেন তেন থাকিবৰ কাৰণে এইটো বৰষুণৰ টাইমত ক'ত থাকিম কি কৰিম এইটো কাৰণে ৰাইজে এইটো যেন তেন বনাই দিছিল চব ৰাইজে মিলাই গাঁৱৰবিলাকে মিলি বনাই দিছে এইটো থাকি আছোঁ মই যেনে তেন এনেকুৱা হৈ গৈছে এতিয়া মোৰ চলা একদম অক্ষম হৈ গৈছে এতিয়া বিলকুল চলিবলৈ নোৱাৰোঁ লাখুটি ধৰি যেন তেন বাথৰুমত যাবলৈ পাৰোঁ আহিবলৈ পাৰোঁ তেনেহ'লে বাথৰুমত গৈ নিজেও যাবলৈ নোৱাৰোঁ আৰু কোনোবা মানুহ মাতিব লাগে সিহঁতে ধৰি পেলাই লৈ যায় ৰাস্তাৰ বাটৰ ওচৰত ঘৰ আছে সেইটো কাৰণে মানুহ অহা যোৱাত বাটত পাইলে কোনোবাক মাতি মই আনো অলপ মই বাথৰুমত যাম বুলি অলপ হেল্প কৰি দিয়ে সহায় কৰি দিয়ে মানা নকৰে কোনেও মই অলপ সহায় বিচাৰি আছোঁ অলপ দাৱাই কৰিলে সুস্থ হৈ যাম ইনশাল্লাহ এইটো কাৰণে নিজৰ ভৰিত নিজে থিয় হৈ পেলাই যি কৰিবলৈ কৰিম কাম চাম কৰি খাবলৈ পাৰিম হৈ গ'ল আৰু একো চিন্তা নাই আজমল সাহেব এণ্ড আনফৰ সাহেব আপোনালোকে এইটো ভিডিঅ' চালে অলপ সাহায্য কৰিব আমাক মই এনেকৈ আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছে এইটো কাৰণে আপোনালোকৰ সাহায্য মই খুজি আছোঁ মই অলপ সাহায্য কৰিলে মই সুস্থ হৈ যাম মই এতিয়া চিকিৎসাৰ কাৰণে দাৱাই কৰিবলৈ নোৱাৰা হৈ গৈছোঁ ঔষধ কৰিব নোৱাৰা হৈ গৈছোঁ সেইটো কাৰণে আপোনাক আশা ৰাখিছোঁ আপোনালোক দেখি অলপ সাহায্য কৰিব আমাক